নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে পৰ্তুলকা ফুল। এই ফুলজোপাক বহুতে 9 বাজি ফুল বুলিও কয়, যিহেতু 9টা বজাৰ লগে লগে ফুলিবলৈ আৰম্ভ কৰে, সেয়ে 9 বাজি ফুল বুলি বহুতে জানে। পৰ্তুলকা ফুল ভালে কেইজাতৰ আছে। মই আজি এই পৰ্তুলকা ফুলৰ কেনেদৰে কাটিং কৰিব পাৰি তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আহকচোন চাওঁ মই কেনেদৰে কাটিং কৰিলোঁ। কাটিং কৰা ফুলখিনি ৰুবৰ কাৰণে প্ৰথমতে মই মাটিখিনি এনেদৰে খুন্দি গুড়ি কৰি লৈছোঁ। মাটিখিনিৰ শুকান গোবৰ মিক্স কৰা হৈছে, গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগে। আৰু এতিয়া আগৰ পুৰণা গছৰ আগবোৰ এনেদৰে মই ছিঙি লৈছোঁ। পুৰণা গছৰ আগবোৰ ছিঙি দিলে বেছি ফুলজোপা জোপোহা হয় আৰু বেছিকৈ ফুল ফুলে। গতিকে ইয়াৰ পৰা কাটিঙো কৰিব পাৰি, লগতে পুৰণা গছজোপাও দেখিবলৈ ধুনীয়া হয়। এনেদৰে মই মাটি ঢেলি পৰা আগবোৰো ছিঙি লৈছোঁ। ছিঙি লোৱা আগবোৰ এতিয়া নৰম কৰি লোৱা এই মাটিখিনিত মই ৰুই দিছোঁ। এইবিধ ফুল ফুলতে বেছি টাইম নালাগে। এইবিধ ফুল 10-15 দিনৰ ভিতৰতে ধুনীয়া জোপোহা হৈ আহিব আৰু ফুল ফুলিবলৈ আৰম্ভ কৰিব। বাৰিষাৰ সময়ত ফুলা ফুল এইবিধ ফুল মাৰ্চ-এপ্ৰিলৰ পৰা আৰম্ভ কৰি আগষ্ট মাহলৈকে এই ফুলবিধ ফুলি থাকে। গতিকে আপোনালোকে এতিয়াও এইখিনি ফুল এনেদৰে কাটিং কৰি ৰুব পাৰে। এনেদৰে ছিঙি লোৱা আগবোৰ মই গোটেইখিনি এনেদৰে ৰুই দিলোঁ। এয়া মই আগতে কাটিং কৰা হয়, অলপ বেলেগ ধৰণে কৰিছিলোঁ। এইবোৰো মই এমাহমান আগতে কাটিং কৰিছিলোঁ আৰু এতিয়া ধুনীয়া জোপোহা হৈ পৰিছে। এনেদৰে কাটিং কৰিলে গছজোপাও ধুনীয়া হয় আৰু বেছিকৈ ফুল ফুলে। এয়া এইবোৰ আগতে কাটিং কৰা ধুনীয়াকৈ ফুলি আছে। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। পুনৰ আহিম এনেধৰণৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ, বাই বাই।